easy go. নমস্কাৰ বন্ধুসকল, তো কি খবৰ আপোনালোকৰ? সো আজি মই লৈ আহিছোঁ ফ্ৰী ফায়াৰ যিটো ইভেণ্ট হেল্প কক। সো এইটো মই স্পিন কৰিছিলোঁ। সো কৰাৰ পিছত আপোনাৰ মোৰ কমেও 500 বা 600 হ'ব। 600 ডায়মণ্ড মই এনেই ৱেষ্ট কৰিছোঁ। সো ইয়াৰ কোনো ফাইদা নাই। আপোনাৰ ইয়াত যিবোৰ হেৰি আছে, মই কৰিছিলোঁ বেছিক আপগ্ৰেড 15টা ডায়মণ্ড দি মই 500-600 ডায়মণ্ড মই এনেই ৱেষ্ট কৰিছোঁ। সো আপোনালোকে চাওক, মই আকৌ কৰি দেখাই আছোঁ। কিন্তু মই এটা ৰেকৰ্ড কৰিছিলোঁ, সেইটো কৰোঁতে ৰেকৰ্ডটো নহ'ল। মই কমেও 600 মই ডায়মণ্ড ৱেষ্ট কৰিছোঁ। সো মই সেইটো ৰেকৰ্ড কৰিছিলোঁ, ৰেকৰ্ডটো আপোনাৰ নহ'ল কিবা কাৰণত। কিন্তু এতিয়া মই এইটো কৰি আছোঁ, চাওক ইয়াত মই কৰিছোঁ, একোৱেই নাহে ইয়াত। তেনেকুৱা একো পাৰ্মানেণ্ট একো স্কিন নাপায়েই। সো ইয়াত যেনেকুৱা আছে চব একোৱেই নাপায়। এনেই আপোনালোকৰ ডায়মণ্ড ৱেষ্ট হ'ব যদি আপোনালোকে ভাবিছে এইটো কৰিব বুলি, কিন্তু নকৰিব। চব মই কৰোঁ ইয়াত গৈ পাইছোঁ আৰু একো তেনেকুৱা একো পোৱাই নাযায়। গানৰ স্কিন তেনেকুৱা কোনো নাপায়। 3 days 7 days বা 24 hours এনেকুৱা পোৱা যায়। এনেকুৱা পাৰ্মানেণ্ট স্কিন পোৱাই নাযায়। সো আপোনালোকে চাওক, তেনেকুৱা একো নাপায়। আপোনালোকৰ যিমান ডায়মণ্ড আছে এনেই ৱেষ্ট হ'ব। যেন 1000 20,000 এনেকুৱা যদি আপোনালোকে ভাবিছে কৰিব, এনেই ৱেষ্ট নকৰিব ডায়মণ্ড। সো গাড়ীনা ফালৰ পৰা এইটো টোটেলি ৱেষ্ট। এইটো ইভেণ্ট কোনো কামৰ নহয়। ইয়াত চাব, মই পাইছোঁ গানৰ স্কিন 2 MP পাইছোঁ, কিন্তু পাৰ্মানেণ্ট নহয়। অনলি 3 daysৰ কাৰণে পাইছোঁ এইটো। আপোনালোকে দেখিব পাৰিছে এইটো ফ্ৰেগমেণ্ট লোড কেট, এইটো পাইছোঁ, কোনো কামৰ নাই এইবিলাক। চাওক, মই এনেই ডায়মণ্ড ৱেষ্ট কৰিছোঁ এইবোৰ। সো আপোনালোককো কৈ দিছোঁ, এনেই এইবিলাক ডায়মণ্ড ৱেষ্ট নকৰিব ইয়াত। চাওক, UMP 3 days। চাওক, তেনেকুৱা কোনো ইয়াত পাৰ্মানেণ্ট স্কিন পোৱাই নাযায়, একোৱেই নাই। আপোনালোকে ইয়াত বেকাৰ ডায়মণ্ড ৱেষ্ট নকৰিব বন্ধুসকল। সো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন আহিব লগা আপডেট ইভেণ্টবোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। সো আজিলৈ বিদায় লৈছোঁ। থেংক ইউ।